আজি আমি তোমালোকৰ পাঠ্যপুথি অংকুৰণত সন্নিৱিষ্ট জাগা জননীৰ সন্তান নামৰ কবিতাটিৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। কবিতাটিৰ কবি হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে আধুনিক অসমৰ সাংস্কৃতিক জগতৰ পাতকটীয়া। তেখেত 1903 চনৰ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল। তেখেত একেধাৰে গীতিকাৰ, নাট্যকাৰ, স্বাধীনতা সংগ্ৰামী, সাংবাদিক তথা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাটকটীয়া আছিল। 14 বছৰ বয়সতে ৰচনা কৰা শোণিত কুঁৱৰীকে ধৰি কাৰেঙৰ লেগিৰি, লভিতা, ৰূপালীম, নিমাতী কন্যা আদিকে ধৰি প্ৰখ্যাত নাটক তেখেতে ৰচনা কৰিছিল। তদুপৰি লুইতৰ পাৰৰ অগ্নিসুৰ, জ্যোতিধাৰা, গীতি ৰামায়ণ, চন্দ্ৰকুমাৰ আগৰৱালা আদি ৰচনা কৰি থৈ গৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰাৰ লগতে অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' চিত্ৰবন নিৰ্মাণ কৰিছিল। জ্যোতি সংগীত নামেৰে বিখ্যাত বহুতো শুৱলা গীতৰ ৰচক আৰু সুৰকাৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। এইজন প্ৰতিভাধৰ ব্যক্তিৰ মৃত্যু হৈছিল 1951 চনৰ 17 জানুৱাৰীত তেজপুৰত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি জাগা জননীৰ সন্তান নামৰ কবিতাটিৰ মূল ভাৱ সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ। দেশমাতৃ আমাৰ সকলোৰে আদৰৰ। জন্মদাত্ৰী মাতৃৰ পাছত দেশমাতৃৰ স্থান। দেশমাতৃৰ আহ্বানত দেশে দেশে দেশমাতৃৰ সন্তানসকলে নিজ নিজ কৰ্তব্যত আগবাঢ়ি গৈ দেশক ৰক্ষা কৰিছে। জাগা জননীৰ সন্তান কবিতাটিতো দেশমাতৃয়ে দেশৰ সন্তানসকলক জাগৃত হ'বলৈ আহ্বান জনাইছে। দেশমাতৃয়ে সন্তানসকলক তেওঁলোকৰ শক্তি জগাই তুলি মুক্ত কণ্ঠেৰে, মুক্ত প্ৰাণেৰে মৃত্যুক বিজয় কৰি দুৰ্জয় অভিযান চলাই বিজয়ী হ'বলৈ আহ্বান জনাইছে। যদিহে দেশমাতৃৰ কোনো সন্তান কৰ্মহীন হয়, কাপুৰুষ হয়, তেন্তে তেওঁতকৈ দুৰ্বল, ম্ৰিয়মান ব্যক্তি আৰু কোনো নাই। তথাপি ভয় কৰিবলগীয়া একো নাই। স্বদেশ আৰু স্বজাতিৰ উন্নতিত কৰ্মহীনতা, কাপুৰুষতা আঁতৰাই সন্তানসকল শক্তিমান হৈ উঠক। দেশমাতৃৰ প্ৰতি দেশপ্ৰেম জাগৃত কৰি তোলক। আবেদন কবিতাটিৰ মাজেৰে। হিন্দু ধৰ্মৰ মতে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে শক্তি লাভ কৰিব পাৰি। তেনে শক্তিদায়িনী গায়ত্ৰী মন্ত্ৰ জপ কৰি অজেয় হৈ দুৰ্নিবাৰ হৈ পৰিবলৈ কবিয়ে আহ্বান জনাইছে। তেতিয়াহে দেশমাতৃৰ সুসন্তানসকলৰ জয় ধ্বনিত শত্ৰু কম্পমান হৈ উঠিব, শত্ৰু দূৰতে বিদূৰ হৈ পৰিব। দেশমাতৃয়ে নিজৰ কথা পাহৰি কেৱল দেশমাতৃৰ চিন্তাত বিলীন হৈ থকা তেওঁৰ মৰমৰ দুৰ্দান্ত বীৰ নৱজোৱানসকলক কৈছে যে তোমালোক অজেয়, তোমালোক অমৰ। দেশমাতৃয়ে তেওঁৰ শক্তিবন্ত আৰু মাতৃপ্ৰেমী সন্তানসকলক জাগ্ৰত হৈ থাকিবলৈ আহ্বান জনাইছে। কবিতাটিৰ মাজেৰে কবিজনাই তেওঁৰ মনৰ ভাৱ খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটি পঢ়ি বুজি তাক তোমালোকে আবৃত্তি কৰিবলৈ যত্ন কৰিবাচোন। আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। তোমালোকলৈ ধন্যবাদ।